নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ আপোনালোকৰ সন্মুখত লৈ আনিছোঁ ছাগলী পালনৰ এটা লাভদায়ক ব্যৱসায়। আজি এটা নতুন ভিডিঅ'। তো আজি ভিডিঅ'টোত বাকী একো নহয়, খালি মই লোকেল ছাগলীয়ে কেনেকৈ শাৰী পাতি খায় সেইটো দেখাইছোঁ। চাওক, এইকেইজনী আমাৰ লোকেল ছাগলী হয়, আৰু সিহঁতে শাৰী পাতি কেনেকৈ খাই আছে সেইটো মই যিটো পাঞ্জাৱৰ শাৰী পাতি হয় আৰু ৰাজস্থানৰ সেইটো, আৰু বিন্দাছ একদম ইমানেই ধুনীয়াকৈ খায়, বিশ্বাস কৰক। একদম বিটেল ছাগলীয়ে যেনেকৈ নাখায় বা চিৰহীয়ে যেনেকৈ নাখায় চাগে, চিৰহীৰ কথা নকওঁ বা চিৰহীটো মুঠাই তেতিয়া নাই, কিন্তু বিটেল ছাগলীয়ে যিমান পৰিমাণে খায় তাতকৈ বেছি পৰিমাণে সিহঁতে ভালকৈ খায় আৰু খুবেই ধুনীয়াকৈ খায়। এইফালে এই দুজনী খাই আছে, ঠিক আছে, সেইফালে সেই দুজনী খাই আছে আৰু সিজনীও খাই আছিলে। এইজনী ক'লাজনী খুন্দিয়াৰ কাৰণে সিফালে গুচি গৈছে। তো এইফালে ইয়াত পানী দি থৈছোঁ, ইয়াত পানী খাই আহি সিহঁতে। তো চাওক কিমান ধুনীয়াকৈ খায়। আৰু ৰাতি সিহঁতক এইটোত ৰাখোঁ, এইটোত ৰাখোঁ কেউপেনেপে এনেকৈ দি থৈছোঁ। বাকী একো টেনশ্যন নাই, ধুনীয়াকৈ আছে। তো যিবিলাক মানুহে ভাবে কি আমাৰ লোকেল ছাগলী দি ফাৰ্ম ষ্টাৰ্ট কৰিম, তো তেওঁলোকে এনেকৈ কম খৰচত এনেকৈও ফাৰ্ম ষ্টাৰ্ট কৰিব পাৰে। এনেকৈ বিটেল এটা মতা এটা লৈছে যেনিবা, তেখেতক সেই বিটেল মতাটো অলপমান ভালকৈ ৰাখিলে, মাইকীখিনি লোকেলখিনি এনেকৈ ৰাখিলেও আমাৰ ধুনীয়াকৈ থাকি যায়। কাৰণ লোকেল ছাগলী আপোনালোকে দেখে চাগে বাহিৰতে ক'ৰবাত থাকি যায় এনেকৈ ৰাতি, তেতিয়া একো প্ৰব্লেম নহয়। চাওক, কিন্তু কেতিয়াও জিন্দগীত চাগে শাৰী পাতি দেখা নাই, কিন্তু আহা নাখনবে এতিয়ালৈ শাৰী পাতিয়ে খাই আছে। মুখত আহা নাখনবে ইমানেই ধুনীয়াকৈ খাই আছে। তো মই ভাবোঁ কি বহুত বেষ্ট হয় ইহঁতক লৈ আপোনালোকে ফাৰ্ম ষ্টাৰ্টিং কৰিব পাৰে। খালি ইহঁতৰ ব্ৰিডাৰটো ভাল কোৱালিটিৰ ল'ব লাগে। আপোনালোকে ধুনীয়া এনেকুৱা ছাগলী লওক, লোকেল ছাগলী, নিশ্চয় ফাৰ্ম ষ্টাৰ্টিং কৰিব পাৰে। লোকেল ছাগলীয়ে আপোনাৰ এজনী ডাঙৰ ছাগলী অতি বেছি খায় যদি শাৰী পাতি 3 পোৱামান খাব। 3 পোৱাত আপোনাৰ পেট ভৰি যায়, তাৰ ওপৰত খাব নোৱাৰি সিহঁতে। 3 পোৱামান খাব, কাৰণ বিটেল এটা 1.5 কেজি বা 2 কেজিৰ ভিতৰত সিহঁতৰ পেট ভৰে। আমাৰ লোকেল ছাগলী অতি বেছি খায় যদি 3 পোৱামান খাই দিব, 3 পোৱাৰ ওপৰত খাব নোৱাৰে। তো আপোনালোকে কোনোবাই যদি শাৰী পাতি অৰ্ডাৰ কৰে মোৰ লগত আপোনালোকে পাই যাব। শাৰী পাতি লওঁ বুলি ক'লে আপোনালোকে খালি কোৱাণ্টিটি হিচাপত ল'ব লাগিব। এপ্ৰিল মাহত শাৰী পাতি আহি আছে, আপোনালোকে যদি শাৰী পাতি লওঁ বুলি ভাবে মোৰ ঠাইত শাৰী পাতি পাই যাব। চাওক কিমান ধুনীয়াকৈ খাই আছে। এইও আহিছে, এইও খাব। চাওক, দেখিছেনে? এইটো চাওক, কোৱালিটি চাওক, শাৰী পাতিটো খাইছ, খা। সেইফালে এই আঁতৰি আহিলে, সেইফালে তাই আকৌ আহি খাই গ'ল, খাব চুৰ কৰিলে। এইটো চাওক। বাকী ইমানখিনি কৰি ভিডিঅ'টো সামৰিছোঁ। আপোনালোকক কোনোবাই যদি কৰিবলৈ শাৰী পাতি লাগে ললিতা, তো মোক আপোনালোকে ফোন কৰিব, নিশ্চয় আপোনালোকে শাৰী পাতি পাই যাব। থেংক ইউ, অল দ্য বেষ্ট, থেংক ইউ।